Audio Jungle. Audio Jungle. আজি মই লৈ আহিছোঁ আপোনালোকলৈ একেবাৰে সহজতে আৰু কম সময়তে বনাব পৰা এটা ৰেচিপি। এইটো হৈছে ভাপত দিয়া মাছ। আপোনালোকে এনেদৰে এবাৰ বনাই খাই চাবচোন। বহুত টেষ্টি হয় আৰু বহুত ভাল লাগে খাই। আৰু যোনে যোনে মোৰ ভিডিঅ'বোৰ চাই আছে তেওঁলোকে মোক প্ৰথমতেই লাইক এটা কৰি দিবচোন। লাইক এটা কৰি দিলে মোৰো ভিডিঅ' আৰু বনাব মন যায়। আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব এটাও কৰি দিব। আহক আমি এতিয়া বনাওঁ আমাৰ এই ৰেচিপিটো। প্ৰথমতে মই প্লেটখনত ধনিয়া, পিঁয়াজ, বিলাহী লৈ লৈছোঁ আৰু লগতে বাতিটোত যে আছে সেয়া সৰিয়হ হয়। মই এনেকৈ পানীত তিয়াই থৈছোঁ। প্ৰথমতে মিক্সিটোত মই ধনিয়াখিনি, পিঁয়াজখিনি, বিলাহীখিনি আৰু সৰিয়হখিনি গোটেইখিনি দি লৈ ধুনীয়াকৈ মিক্সিটোত পিচি লৈ এটা পেষ্ট বনাই ল'ম। এনেকৈ পেষ্টটো বনাই লৈ পেলাই বনাব লাগিব। পেষ্টটো বনাই হোৱাৰ পাছতেই মই এনেকৈ বাতি এটা লৈ লৈছোঁ ডাঙৰ। বাতিটোত মই গোটেই পেষ্টখিনি উলিয়াই দিছোঁ। আপোনালোকে এনেকৈয়ে বনাই ল'ব পেষ্টটো। পেষ্টখিনি বনাই লোৱাৰ পাছত আপোনালোকে যদি পেষ্টটোত আদা, নহৰু, জলকীয়া এইখিনিও দিম বুলি ভাবে তেতিয়াও দিব পাৰে। মই পেষ্টটোত নিমখ অকণ আৰু অকণমান মছলা আৰু লগতে অকণমান হালধি দি লৈ ধুনীয়াকৈ এইখিনি মিক্স কৰি পেলাম। আপোনালোকে যদি জ্বলা খায় তেতিয়া ৰেড চিলি অকণো দি দিব। আৰু লগতে মই অলপ মিঠাতেল দিছোঁ। মিঠাতেলখিনি দিয়াৰ পাছতে এনেকৈ নেমু অকণমানো চেপি দিছোঁ। অকণমান টেঙা টেঙা হৈ খাবলৈ ভাল লাগে খাই। সেইকাৰণে টেঙা অকণ ধুনীয়াকৈ চেপি দিছোঁ। তাৰ পাছতে মই মাছ বেছি লোৱা নাই, 4 পিচ লৈছোঁ। কাৰণ ভাপত দিম যেতিয়া মই সৰু টিফিন বাতি এটাত দিম আৰু টিফিন বাতিটোত গোটেই মাছকেইপিচ ধুনীয়াকৈ সোমাই গ'লে ধুনীয়াকৈ গোটেইখিনি সিজি যায় একেলগে। তাৰ পাছতে মই এই মাছকেইপিচ ধুনীয়াকৈ লুটি বাগৰ কৰি লৈ টিফিন বাতিটোত ধুনীয়াকৈ এনেদৰে লৈ ল'ম। তাৰ পাছতে ধুনীয়াকৈ যাতে মাছখিনি টিফিনটোত খাই যায় তেনেকুৱাকৈ আপোনালোকে দি দিব। দি দিয়াৰ পাছতে এনেকৈ পেষ্টখিনি তাতে মই এনেকৈ ঢালি দিম। ঢালি লৈ পিনি টিফিন বাতিটো এনেকৈ মই যেনেকৈ টকৰিয়াই দিছোঁ তেনেকৈ টকৰিয়াই দিব। তেতিয়া এনেকৈ জেগাত ধুনীয়াকৈ গোটেই মছলাখিনি সোমাই যাব। আৰু লগতে মই জলকীয়া কেইটামানো দি দিছোঁ ওপৰতে। তাৰ পাছতে এনেকুৱা চচ এটা, ভাত বনোৱা চচ এটাত আপোনালোকে পানী অকণমান গৰম কৰি ল'ব, উতলাই ল'ব। তাৰপিছত টিফিন বাতিটো এনেকৈ দি কাঁহী এখনে ঢাকি দিব। আপোনালোকে পানী বৰ বেছিও নিদিব, যাতে অকণমান ডুব খায় সিমানটোলৈকে দিব। এয়া চব কি ধুনীয়াকৈ ভাপত দিয়া মাছটো হৈ গ'ল। আৰু একো মানে এইটো টান কাম নহয়। আপোনালোকে ফ্ৰাই কৰি থাকিবও নালাগে, পটককৈ এনেকৈ লুটি বাগৰ কৰি আৰু দি দিব। তাৰপাছতে হৈ যাব। মই এনেকৈ চব সজাই লৈছোঁ। আপোনালোকেও এনেকৈ আলহী আহিলেও দিব পাৰে, বহুত খাবলৈ সোৱাদ লাগে। যাৰ সদায় ফ্ৰাই কৰি কৰি খাই আমনি লাগিছে তেওঁলোকে এবাৰ এনেকৈ বনাই খাবচোন। এনেকৈ বনাই খালেও বহুত ভাল লাগে। আৰু আপোনালোকে মোক প্লিজ এটা লাইক কৰি দিব। আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰো কৰি দিব আপোনাৰ ফ্ৰেণ্ডসকলক, তেওঁলোকেও চাব। আৰু মোৰ ভিডিঅ'বোৰ চাই চাই কোনে কোনে ভাল পায় বা কমেণ্ট এটাও দিবচোন। বা আৰু কোনে কোনে এনেকৈ খাইছে সেইটোও কমেণ্ট দিব। আৰু কোনে কোনে নাই খোৱা সেইটোও ক'ব। আৰু যদি মই ইয়াত আৰু কিবা কিবি দিব পাৰোঁ তেতিয়া আপোনালোকে সেইটোও মোক ক'ব পাৰে যে এইটো দিবা, বা এইটো কিবা যদি ভুলো হৈছে তেতিয়াও আপোনালোকে মোক ক'ব পাৰে। মই চবৰে কমেণ্ট পঢ়োঁ আৰু চবকে মই এটা লাইক কৰোঁ। আপোনালোকে প্লিজ কমেণ্ট এটাও দিব, লাইক এটাও কৰিব, শ্বেয়াৰো কৰিব, ছাবস্ক্ৰাইবো কৰিব।